নমস্কাৰ, সকলোকে শুভ সন্ধ্যা জনাই আছাম নিউজ পয়েট্ৰি জাৰ্নেলৰ সম্পাদক গুণমৰাণদেৱৰ আহ্বানক্ৰমে মই মোৰ স্বৰচিত কবিতা এটি পাঠ কৰিবলৈ বিচাৰিছোঁ। কবিতাৰ নাম স্বাধীনতা। স্বাধীনতা, কি যে মনোমোহা তোমাৰ আকুলতা, তোমাক পাবলৈ যুগে যুগে তৃষ্ণাতুৰ হৃদয়, তুমি শিশুৰ সৰলতা, আইৰ আশীষৰ পবিত্ৰতা, তোমাক বিচাৰি জীৱনৰ কত যন্ত্ৰণা, কিয়নো তুমি সত্যৰ দৰে সুন্দৰ, নিৰ্মল, স্বতঃস্ফূৰ্ত, নিৰ্ভীক, সৰ্বস্ব ত্যাগ কৰিও অকাতৰে জীৱন বিসৰ্জন দিয়া শত সহস্ৰ বিস্মৰণীয় আত্মাৰ তুমি যে নীতি কোৰাছ, স্বৰ্গৰ আলোক যাত্ৰা, তৃষ্ণাতুৰ হৃদয় মোৰ তোমাৰ ৰূপতেই বিভোৰ। যেতিয়াই উপলব্ধি কৰোঁ তুমি নাই কাষত, মোৰ মাতত, মোৰ হাতত মই বাউলী হৈ পৰোঁ তোমাৰ সন্ধানত, মোৰ প্ৰতিটো উশাহত স্বাধীনতা, তুমি মোৰ চিৰায়ত সকাহ। ধন্যবাদ।